Hi guys, this is Devojit from my YouTube channel Helper Devojit. পোন প্ৰথমবাৰৰ বাবে আপোনাক সকলোকে হেল্পাৰ ডেভোজিটলৈ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ ডিসকাশন আৰম্ভ কৰিব লৈছোঁ। আজি আপোনালোকৰ সৈতে আলোচনা কৰিম পাৰ্টছ অফ স্পীচৰ বিষয়ে, অৰ্থাৎ যিসকলে ইংৰাজী বিষয়টো ভালদৰে ক'ব বা লিখিব নাজানে আৰু যিসকলে কম্পিটিটিভ এক্সামিনেশ্যন তৈয়াৰী কৰি আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো এটা অতি গুৰুত্বপূৰ্ণ হয়। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি সম্পূৰ্ণ শেষলৈকে চাব, তেতিয়াহে আপোনালোকে ভালদৰে বুজিব পাৰিব যে পাৰ্টছ অফ স্পীচ কি হয়। পলম নকৰি আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ বলক। পাৰ্টছ অফ স্পীচ অথবা শব্দ বিভেদ হৈছে ইংৰাজী গ্ৰামাৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ হয়। ইয়াৰ ডেফিনেশ্যনটো হৈছে এ নেম গিভেন টু এ ৱৰ্ড বেছড অন ইটছ জবছ ইজ কল্ড পাৰ্টছ অফ স্পীচ, অথবা কোনো বাক্যৰ প্ৰতিটো শব্দৰ কাম অনুযায়ী যি নাম দিয়া হয় তাকে শব্দ বিভেদ বুলি কোৱা হয়। বুজিবলৈ সুবিধা হোৱাকৈ আমি এটা সেন্টেন্স লৈছোঁ, উই আৰ লাৰ্ণিং ইংলিছ। ইয়াত প্ৰতিটো ৱৰ্ডৰে কাম অনুযায়ী নামাকৰণ কৰা হৈছে। আমি ভিডিঅ'টো শেষত সম্পূৰ্ণখিনি পঢ়াৰ পিছত আমি বুজিবলৈ সক্ষম হ'ম। গতিকে আমি পিছৰ ডোখৰলৈ যাওঁ বলক। পাৰ্টছ অফ স্পীচ প্ৰধানকৈ 8 প্ৰকাৰ হয়। সাধাৰণতে আমাৰ অসমীয়াত শব্দ বিভেদ 5 প্ৰকাৰ হয়, কিন্তু ইংৰাজীত 8 প্ৰকাৰ হয়। প্ৰকাৰসমূহ হৈছে নাম্বাৰ 1 নাউন বিশেষ্য, নাম্বাৰ 2 প্ৰনাউন অথবা সৰ্বনাম, নাম্বাৰ 3 এডজেক্টিভ অথবা বিশেষণ, নাম্বাৰ 4 এডভাৰ্ব অথবা ক্ৰিয়া বিশেষণ, নাম্বাৰ 5 ভাৰ্ব অথবা ক্ৰিয়া, নাম্বাৰ 6 কনজাংচন অথবা সংযোজক, নাম্বাৰ 7 প্ৰিপজিশ্যন অথবা সম্বন্ধবাচক, আৰু লাষ্ট নাম্বাৰ 8 ইণ্টাৰজেকশ্যন অথবা বিস্ময়বোধক। এই 8 প্ৰকাৰকে আমি ইংলিছ গ্ৰামাৰত পাৰ্টছ অফ স্পীচ বুলি কোৱা হয়। এতিয়া আমি প্ৰতিটো পদৰ আমি ডেফিনেশ্যন আৰু ইয়াৰ এক্সাম্পল হয় আমি বুজিবলৈ চেষ্টা কৰোঁ আহক। নাউন, ইয়াৰ ডেফিনেশ্যনটো হৈছে এ নাউন ইজ দ্য নেম অফ এ পাৰ্চন, থিং, প্লেচ, আইডিয়া অৰ কোৱালিটি অফ এ পাৰ্চন, বা যি পদে কোনো ব্যক্তি, স্থান, ভাৱ, বস্তু আদি নাম বুজায় তাকে বিশেষ্য পদ বোলা হয়। যেনে ৰাম, যদু, মধু, ধেমাজি, দেলহি, গোৱা, ঘৰ, পদূলি, চৰাই আদি সকলোবোৰ হৈছে নাম বুজোৱা শব্দ। ইয়াকে আমি নাউন বুলি কোৱা হয়। বুজিবলৈ আমি সুবিধা হোৱাকৈ কেইটামান এক্সাম্পল লৈছোঁ। নাম্বাৰ 1 হি ইজ এ গুড বয়। ইয়াত বয়টো হৈছে এটা নাউন, ই এটা নাম বুজিছে। নাম্বাৰ 2 মোহন লাইকছ টি। এই চেণ্টেন্সটোত মোহন আৰু টি এই শব্দ দুটাই নাউন অৰ্থ প্ৰকাশ কৰিছে, অৰ্থাৎ ইয়ে নাউন। নাম্বাৰ 3 ইউ আৰ এ ডক্টৰ। ইয়াত ডক্টৰ আৰু ইউ এই শব্দ দুটাই হৈছে নাউন। ঠিক তেনেদৰে নাম্বাৰ 4 আই উইল গ' টু দেলহি। ইয়াত দেলহি এটা নাউন হয়। বাক্যত আমি এনেকৈ নাউনসমূহ চিনাক্তকৰণ কৰিব পাৰোঁ। নাউনৰ আকৌ তেনেকৈ ঠিক কেইবাটাও প্ৰকাৰ আছে। নাউন 5 প্ৰকাৰ হয়, কিন্তু এই ভিডিঅ'টোত আমি নাউনৰ ডিটেইলছৰ বিষয়ে আমি আলোচনা কৰিবলৈ অসুবিধা পাওঁ। গতিকে আমি নেক্সট এটা লেকচাৰত আমি নাউনৰ সবিশেষ আলোচনা কৰিম। এতিয়া আহিছোঁ প্ৰনাউন অথবা বিশেষণ। ইয়াৰ ডেফিনেশ্যনটো হৈছে এ প্ৰনাউন ইজ ইউজ ইন প্লেচ অফ এ নাউন, বা বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাকে সৰ্বনাম পদ বুলি কোৱা হয়। এতিয়া আমি ওপৰত পঢ়াৰ নিচিনাকৈ যেনে মোহন, ডক্টৰ, দেলহি এইবোৰ সলনি যি আমি পদ ব্যৱহাৰ কৰোঁ তাকে আমি প্ৰনাউন বুলি কওঁ। উদাহৰণ এটা লৈছোঁ, হি কিল্ড এ টাইগাৰ। ইয়াত এই হি শব্দটো হৈছে আমি কোনোবা এটা মানুহৰ নামৰ সলনি বহা শব্দটো হৈছে প্ৰনাউন। হি তেনেকৈ হি
চি আমি ছোৱালী সলনি চি বা এইটো তাৰ সলনি হি আমি এনেকৈ প্ৰনাউনসমূহ ব্যৱহাৰ কৰিব পাৰোঁ। নেক্সট উদাহৰণ হৈছে দে আৰ প্লেয়িং ফুটবল। ইয়াত দে শব্দটো হৈছে প্ৰনাউন। ঠিক তেনেদৰে ডেট ইজ ইয়ৰ চাৰ্ট। ইয়াত ডেট আৰু ইয়ৰ এই শব্দ দুটাই প্ৰনাউন। ঠিক তেনেদৰে নাম্বাৰ 4 someone gives me a pen। ইয়াত someone আৰু me এই শব্দ দুটা হৈছে প্ৰনাউন। এনেকৈ যিসমূহ শব্দৰ দ্বাৰা নাউনৰ সলনি ব্যৱহাৰ কৰা হয় আমি সেইসমূহকে বিশেষ্য প্ৰনাউন অথবা সৰ্বনাম পদ বুলি কোৱা হয়। নাউনৰ নিচিনাকৈ ইয়াৰো কেইবাটাও ভাগ আছে। আমি পিছৰ আকৌ লেকচাৰত আমি ঠিক তেনেদৰে এটা ভিডিঅ'ৰ যোগেদি আমি আলোচনা কৰিম। এতিয়া আহোঁ এডজেক্টিভ অথবা বিশেষণ। ইয়াৰ ডেফিনেশ্যন হৈছে এন এডজেক্টিভ ডেছক্ৰাইবছ অব্লিক মডিফাই অৰ গিভছ মোৰ ইনফৰ্মেশ্যন এবাউট নাউন অৰ প্ৰনাউন। অৰ্থাৎ বিশেষ্য আৰু সৰ্বনাম পদৰ দুগুণ আৰু অধিক তথ্য দিয়ে তাকে বিশেষণ বুলি কোৱা হয়। নাউন আৰু প্ৰনাউন এই শব্দ দুটাৰ উপৰিও শব্দ দুটাৰ আৰু অধিক তথ্য বা দুগুণ প্ৰকাশ কৰা যি শব্দ প্ৰয়োগ কৰা হয় তাকে আমি এডজেক্টিভ বুলি কোৱা হয়। আমি উদাহৰণ লৈছোঁ চি ইজ এ বিউটিফুল গাৰ্ল। ইয়াত বিউটিফুল অৰ্থাৎ গাৰ্ল এই অবজেক্টটোৰ বিষয়ে সবিশেষ অৰ্থাৎ ধুনীয়া এই অবজেক্টটোৰ বিষয়ে আৰু অধিক তথ্য দিছে ভাল দুগুণ। ইয়াত বিউটিফুলটো হৈছে এটা এডজেক্টিভ। ঠিক তেনেদৰে নাম্বাৰ 2 ৰাম ইজ ইণ্টেলিজেণ্ট। ইয়াত ইণ্টেলিজেণ্টটো হৈছে এটা এডজেক্টিভ। নাম্বাৰ 3 দে হেভ এ বিগ বল। ইয়াত বিগ এই বলটো বিগ এনেকৈ এডজেক্টিভ ব্যৱহাৰ কৰা হয়। এতিয়া আহোঁ ভাৰ্ব অৰ্থাৎ ক্ৰিয়া। ই পাৰ্টছৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ পাৰ্ট হয়। ইয়াৰ ডেফিনেশ্যন চাওঁ আমি ইট শ্ব'জ এন একশ্যন অৰ ষ্টেট অফ এন অবজেক্ট। যি পদে বিশেষ্য পদৰ ক্ৰিয়া আৰু তাৰ স্থিতি সম্পৰ্কে কয় তাকে ক্ৰিয়াপদ বোলা হয়। এক্সাম্পল আই লাভ ছুইমিং। ইয়াত লাভ শব্দটো তাৰ স্থিতি সম্পৰ্কে কৈছে অৰ্থাৎ ই এটা ভাৰ্ব। ঠিক তেনেদৰে ৰাম প্লেইজ ফুটবল। ইয়াত প্লেইজ শব্দটো হৈছে এটা ভাৰ্ব। ই ৰাম আৰু ফুটবলৰ ক্ৰিয়াৰ কথা কৈছে। ঠিক তেনেদৰে নাম্বাৰ 3 দে আৰ ডান্সিং বিহু। ইয়াত আৰ আৰু ডান্সিং এই দুইটাই এটা ভাৰ্ব হয়। আৰটো হৈছে এটা এক্সিলাৰী ভাৰ্ব। ঠিক তেনেদৰে ডান্সিংটো হৈছে এটা মেইন ভাৰ্ব। আগৰ আমি উল্লেখিত নাউন আৰু প্ৰনাউনৰ নিচিনাকৈ ভাৰ্বৰো বিভিন্ন প্ৰকাৰ আছে। আমি ইয়াত পিছত আলোচনা কৰিম। এতিয়া মাত্ৰ ইয়াৰ বেছিকখিনি আমি আলোচনা কৰি আছোঁ। ঠিক তেনেদৰে নাম্বাৰ 4 এক্সাম্পল আই উইল গ' টু গোৱা। ইয়াত উইল আৰু গ' এই দুইটাই শব্দই হৈছে ভাৰ্ব। এতিয়া আহোঁ এডভাৰ্ব। এতিয়া আহিছোঁ এডভাৰ্ব অথবা ক্ৰিয়া বিশেষণ। ইয়াৰ ডেফিনেশ্যনটো হৈছে এন এডভাৰ্ব মডিফাইজ অৰ এড ছামথিং টু দ্য মিনিং অফ এ ভাৰ্ব এডজেক্টিভ অৰ আনাডাৰ এডভাৰ্ব। অৰ্থাৎ অসমীয়া মিনিংটো হৈছে এই পদৰ দ্বাৰা ক্ৰিয়া বিশেষণ আৰু এডভাৰ্বৰ দুগুণ প্ৰকাশ কৰে তাকে ক্ৰিয়া বিশেষণ বোলা হয়। ইয়াত কি কৈছে ভাৰ্ব এডজেক্টিভ আৰু এডভাৰ্বৰো দুগুণ প্ৰকাশ কৰে তাকে ক্ৰিয়া বিশেষণ বোলে। আমি উদাহৰণ এটা লৈছোঁ ৰীতা ইজ ৱাকিং শ্ল'লি। ইয়াত শ্ল'লি শব্দটো
শ্ল'লি শব্দটো হৈছে এটা এডভাৰ্ব অৰ্থাৎ ৱাকিঙৰ দুগুণ প্ৰকাশ কৰিছে শ্ল'লি শব্দটোৱে ঠিক তেনেদৰে ছেকেণ্ড এটা এক্সাম্পল হি ইজ মষ্ট ইণ্টেলিজেণ্ট বয় ইন দ্য ক্লাছ সি ক্লাছটোৰ ভিতৰত আটাইতকৈ বুদ্ধিয়ক ল'ৰা ইয়াত ইণ্টেলিজেণ্ট শব্দটো হৈছে এটা এডভাৰ্ব নাম্বাৰ 3 হি ইজ লিভিং হেপিলি ইন হিজ নিউজ হাউচ ইয়াত হেপিলি শব্দটো হৈছে এটা এডভাৰ্ব এতিয়া আহোঁ কনজাংচন হৈছে ইয়াৰ ডেফিনেশ্যনটো এ ৱৰ্ড ডেট জইনছ টু ৱৰ্ডছ চেণ্টেন্সেছ অৰ ক্লজেছ ইজ কল্ড কনজাংচন অৰ্থাৎ সংযোজক পদৰ দ্বাৰা দুটা শব্দ বাক্য সংযোজন কৰিব পাৰি অৰ্থাৎ এই সংযোজক পদৰ দ্বাৰা শব্দৰ মাজত শব্দ যোগ কৰা বাক্যৰ মাজত বাক্য যোগ কৰা তাকে কনজাংচন বুলি কোৱা হয় উদাহৰণ এটা লৈছোঁ ৰাম এজ ৱেল এজ হিজ ফ্ৰেণ্ড ইজ ৰং ইয়াত ৰাম আৰু হিজ ফ্ৰেণ্ডৰ মাজত ই এটা সংযোজন হিচাপে এজ ৱেল এজটোৱে কাম কৰিছে ঠিক তেনে ই হৈছে এটা কনজাংচন এজ ৱেল এজটো নাম্বাৰ 2 উই আৰ গো টু দিল্লী এণ্ড মুম্বাই ইয়াত এন শব্দটো দিল্লী আৰু মুম্বাইৰ মাজত ই সংযোজন ঘটাইছে ঠিক তেনেদৰে চিতা ছেইড ডেট চি হেজ ইটেন ৰাইচ ইয়াত ডেট শব্দটো চিতা ছেইড ডেট চি হেজ ইটেন ৰাইচ ইয়াত চিতা ছেইড আৰু চিতা হেজ ইটেন শব্দৰ মাজত এই ডেট শব্দটোৱে সংযোজন ঘটাইছে ইয়াকে কনজাংচন বুলি কোৱা হয় এতিয়া আহোঁ প্ৰিপজিশ্যন ডেফিনেশ্যনটো হৈছে এ ৱৰ্ড ডেট শ্ব'জ ৰিলেশ্যন অফ এ নাউন এণ্ড প্ৰনাউন টু আনাডাৰ ৱৰ্ড ইজ কল্ড প্ৰিপজিশ্যন অৰ্থাৎ যি শব্দৰ দ্বাৰা কোনো বিশেষ্য বা সৰ্বনাম পদৰ সম্বন্ধ বাক্যত থকা অন্য শব্দৰ সৈতে সম্বন্ধ দেখুৱাই তাকে সৰ্বনামবাচক পদ বুলি কোৱা হয় উদাহৰণ লৈছোঁ নাম্বাৰ 1 আই এম ৰাইটিং অন নোটবুক ইয়াত আই এম ৰাইটিং আৰু নোটবুকৰ মাজত অন প্ৰিপজিশ্যনটোৱে সম্বন্ধ দেখাইছে ঠিক তেনেদৰে মাই ব্ৰাদাৰ লিভছ ইন কলকাতা ইয়াত মাই ব্ৰাদাৰ লিভছ আৰু কলকাতাৰ লগত ইন শব্দটোৰ যোগেদি ইয়াত সম্বন্ধ দেখুওৱা হৈছে ঠিক তেনেদৰে উই গো টু স্কুল বাই বাছ ইয়াত উই গো টু স্কুল আৰু বাছৰ মাজত বাই প্ৰিপজিশ্যনে সম্বন্ধ দেখুওৱা হৈছে লাষ্ট উদাহৰণ ইউ হেভ এৰাইভ এট ষ্টেশ্যন ইউ হেভ এৰাইভ আৰু ষ্টেশ্যনৰ মাজত এট এ সম্বন্ধ দেখাইছে অৰ্থাৎ অন ইন বাই এট এইবোৰ হৈছে প্ৰিপজিশ্যন যি ভাৰ্ব আৰু প্ৰনাউনৰ মাজত বাক্যৰ অন্য ৱৰ্ডৰ লগত ৰিলেশ্যন দেখুওৱা হয় ঠিক এতিয়া লাষ্ট পাৰ্টছ অফ স্পীচ লৈ আহিছোঁ হৈছে ইণ্টাৰজেকশ্যনছ ইয়াৰ ডেফিনেশ্যনটো হৈছে ইণ্টাৰজেকশ্যন ইজ ৰাইটেন উইথ এন এক্সক্লেমেশ্যন মাৰ্ক এণ্ড ইজ ইউজ টু এক্সপ্ৰেছ এ ছাডেন ষ্ট্ৰং ইম'শ্যনছ অৰ্থাৎ যিবোৰ শব্দ অৰ্থাৎ হঠাৎ হোৱা কোনো ভাৱ বুজাবৰ বাবে বিস্ময়বোধক পদ ব্যৱহাৰ কৰা হয় আৰু এই পদসমূহ এক্সক্লেমেশ্যন মাৰ্কৰ যোগেদিহে ব্যৱহাৰ কৰা হয় কোনো এটা হঠাৎ হোৱা ঘটনাৰ যদি ভাৱ প্ৰকাশ কৰিব বিচাৰোঁ তেতিয়া আমি এই কিছুমান শব্দ আছে সেইবোৰকে আমি ইণ্টাৰজেকশ্যন অথবা বিস্ময়বোধক পদ বুলি কোৱা হয় যেনে উদাহৰণ এটা লৈছোঁ ৱাহ হোৱাট এ বিউটিফুল গাৰ্ল ইয়াত ৱাহ লগতে এক্সক্লেমেশ্যন মাৰ্ক আছে ইয়াত হঠাৎ এটা ঘটনা ঘটি গৈছে তাৰ ভাৱ প্ৰকাশ কৰিবলৈ আমি এই শব্দটো ব্যৱহাৰ কৰিছোঁ ঠিক তেনেদৰে আহ ইট হাৰ্টছ ইয়াতো তেনেকৈ আহৰ লগত এক্সক্লেমেশ্যন মাৰ্ক আছে ঠিক তেনেকৈ এই আহ শব্দটো হৈছে এটা ইণ্টাৰজেকশ্যন ঠিক তেনেকৈ হুৰে উই ওন দ্য মেটছ ইয়াত এটা ঘটনা হঠাৎ ঘটিছে ঠিক তেনেদৰে সেই হঠাৎ ঘটনা প্ৰকাশ কৰিবৰ বাবে আমি হুৰে শব্দটো এক্সক্লেমেশ্যন মাৰ্কৰ সৈতে আমি ব্যৱহাৰ কৰিছোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আজি আমি
ইংৰাজী গ্ৰামাৰৰ পাৰ্টছ অফ স্পীচৰ বেছিক কনচেপ্টসমূহ আমি আলোচনা কৰিলোঁ। ইয়াৰ নেক্সট পাৰ্টত আমি প্ৰতিটো পাৰ্টছ অফ স্পীচৰ আমি ডিটেইলছত পঢ়িবলৈ চেষ্টা কৰিম। গতিকে যিসকল বন্ধু বান্ধৱীয়ে ভিডিঅ'টো চাই আছে তেওঁলোকৰ আমাৰ এনেকুৱা বেছিক জ্ঞানৰ নলেজসমূহ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভাল পালে লাইক, আৰু যদি বেয়া পালে ডিছলাইক এটা কৰিব। আকৌ পুনৰ এটা ভিডিঅ' লগ পোৱা মানুহে তেন্তে আজিলৈ গুড বাই।